আমি আহিয়ে আছো কিন্তু দেই পোৱাহি নাই ইমান লাহে লাহে গৈ আছে আৰু এইফালে চাওক না কি ধুনীয়া বে মজা দেই সঁচাকে এইফালে দেখাইছো ৰ'ব দেই হাই ফ্ৰেণ্ডছ সকলোৱে আমাৰ ফটো তুলি আছো আমি তাৰপৰা ওলাই আহিছো এতিয়া আমি বেলেগ এটা ফলচলৈ গৈ আছো নামটো কি আগতে kynrem ফল আৰু এইটো আৰু 5 কিলোমিটাৰ মান আছে সেইটো চাম তাৰপিছত ৰুমলৈ উভতিম কাৰণ দেৰি হৈ গ'ল ন আৰু গোটেইকেইটা বহি আছো ৰিঅ বোলে পেট বিষাইছে হাই এভৰিৱান আমি এটা জেগা পাই গ'লোহি অলপ দেৰি আগত কৈছিলোঁ এটা ফলচ চাবলৈ আহিছোঁ দেখিলে আপোনালোক পাগল হৈ যাব কিমান ওপৰত আছে চাওকচোন মই আৰু এইটো চাওক দেখিছেনে ৱাও চাওক না কেনেকৈ পানীখিনি পৰিছে আৰু কিমান ওপৰ পাৰিছে চাওক দেখিছে অ'কে এতিয়া তালৈ গৈ আছোঁ আৰু আপোনালোকক দেখাই আছোঁ আৰু অকণিৰ কাৰণে আজি ইয়ালৈ আহিবলগীয়া হৈ গ'ল আৰু থেংকছ এ লট তই কোৱাৰ কাৰণে জোচ পালৈ গুচি আহিলোঁ তাকতে আহিছিল নি আকৌ কাৰোবাৰ লগত হা ধৰিব নোৱাৰি নহয় গম পাই নাই এইবোৰ কথা গুগল বাবা বোলে আৰু চাওক ইয়া একদম জুম কৰি দিছোঁ দেই চাব আকৌ দেখাইছোঁ ৰ'ব এইটো চাওক কিমান ধুনীয়া হাই এভৰিৱান আমি ৱাটাৰফলছটোৰ ওচৰত পাই গ'লোহি আৰু বহুত বেছি ধুনীয়া লাগিছে গম পাই ন আৰু ওচৰলৈ যাম আমি এয়া চাওক দেখা পাইছে কিমান ধুনীয়া চাওক আৰু কেনেকুৱাকৈ পানীবোৰ পৰি আছে এইফালে চাওক কিমান ধুনীয়া ৱাও দেখিছেনে কিমান ধুনীয়া পানীখিনি চাওক কেনেকৈ পৰি আছে ভাল লাগিছেনে আৰু অকণি কেনেকুৱা লাগিছে কচোন হা মজা দেই সঁচাকৈ এইফালে দেখাইছোঁ ৰ'ব দেই এতিয়া ওচৰলৈ গৈ আছোঁ দেখাই আছোঁ হাই এভৰিৱান আহি পেলাই পাই গ'লোঁ এয়া চাওক না কেনেকুৱা লাগিছে ৱাও আৰু আপোনালোকে ইয়ালৈ আহিব কিন্তু দেই কি ধুনীয়া এনেকুৱা লাগিছে মহাদেৱে যে গা ধুই আছে আৰু মানে কি ক'ম আৰু আপোনালোকক বহুত ধুনীয়া আৰু এইবিলাক গাড়ীও আহি আছে সেইকাৰণে ভালদৰে চাবও কিন্তু দেই আৰু এইটো চাওক মজা হাই ফ্ৰেণ্ডছ সকলোৱে আমাৰ ফটো তুলি আছোঁ আৰু ৰিঅ'ৰ লগত আছে ৰিঅ' কেনেকুৱা লাগিছে কোৱা না মজা কি ক'ম আৰু চাওক আহিছে চাওক বোলা মজা লাগিছে নাই মজা মজা আছোঁ ৰ'ব আকৌ তুমি বোলা ওচৰত যোৱা এয়া চাওক অকণিও ফটো মাৰি আছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ আল্টিমেট লাগিছে সৰগ আৰু চবে একদম ভিডিঅ' বনাইছে ফটো তুলিছে আৰু ইয়াত বহুত বেছি এনজয় কৰিলোঁ আৰু বহুত ভাল লাগিলে গম পাইনে এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু দেই ঘৰলৈ নহয় ৰুমলৈ গৈ আছোঁ এইফালে অকণি ৰিঅ' বুলদাই KMহি পূৰা ল'লোঁ পূৰা ধুনীয়াকৈ আকৌ এবাৰ দেখাই দিছোঁ মহাদেৱৰ নিচিনা একে হয়নে চাওকচোন অ'কে গৈ আছোঁ ৰুমলৈ হাই এভৰিৱান আমি উভতি আহিছোঁ আৰু 7 ছিষ্টাৰ ৱাটাৰফলছটো চোৱাৰ পাছত আৰু বেলেগ বেলেগ জেগালৈ গ'ল আপোনালোকে দেখিলে তাৰপিছত উভতি আহোঁতে এখন দোকান পালোঁ জানেনে আৰু দোকানখন দেখিয়ে মনটো ভাল লাগি গ'ল কিয় জানেনে এইখন এইজানে কি লিখি থোৱা আছে অসমীয়া হোটেল আৰু এইফালে নাম্বাৰটো লিখি থোৱা আছে আৰু লিখি থোৱা আছে চাওক আছামিজ এণ্ড বেংগলী ডিছ বুজি পালে এইফালে আহিলে আপোনালোকে ইয়াত খাব পাৰিব আৰু অসমীয়া বুলি ক'লে ভাল লাগে ন আৰু ইয়াত যিজন দাদা আছে সেইজন দাদা অসমীয়াই কৈছে আৰু দিদি হোটেলতো আমি খাব নোৱাৰোঁ কিয় বুজি পাইছে আপোনালোকে আৰু এইটো চাওক চিনেৰীটো আৰু এইফালে চাওক না ইমান ডাঙৰ ফুটবল এটা আছে ৰাম ৰাম এইটো ৱাটাৰ টেংকি নেকি অ'কে তেনেহ'লে কি দিয়ে খাই লওঁ আমি ৰুম আহি পাই গ'লোহি বহুত ধুনীয়াকৈ আহিলোঁ এতিয়া 5টা বাজিব হ'ল আৰু ব্লগটো আজি ইমানতে সামৰিছোঁ দেই আৰু মই ব্লগবোৰ যদি পাৰোঁ মই এপিছ'ড হিচাপে দিম হা তেতিয়া চাই ভাল পাব সেয়া সিহঁতিও নামি আহিছে ভাগৰ লাগিছে এতিয়া
গৈ পেলাই এতিয়া ৰেষ্ট ল'মগৈ আৰু তাৰপিছত শুই থাকিম। হাই এভৰিৱান, গুড মৰ্ণিং ফ্ৰম শ্বিলং। এতিয়া আমি যাব ওলালোঁ, মনটো বেয়া লাগিছে হয় নহয়? কিন্তু চাওক না, বৰষুণ দি দিলে দেখিছেনে? আকৌ দেখাইছোঁ এইখন হোটেলতে আছিলোঁ আৰু ৰিঅ'ই নতুন চোলা কিনে দেখাই দিয়া। ভালনে? কিমান ভাল? ইমান ফটোৱা ভাল বোলে। তাৰমানে দুটামান জেগা ফুৰিব আছে, সেইকেইটা ফুৰি মেলি ঘৰলৈ যাম। ঘৰলৈ যাম সেইকাৰণে, কিন্তু বৰষুণটো দি দিলে কাৰণে মনটো অলপ বেয়াও লাগিছে আৰু হিলছ এৰিয়া ন, বৰষুণ দিলে অলপ ভয় থাকে ন। যিয়ে নহওক এতিয়া এইটো খমখমীয়াটো দি লওঁ আৰু 1 2 3 4 5 6 7 7,500 ওলালো আৰু 500 টকা দিব লাগিব। কিমান দিলে চাওকচোন আৰু বহুত খাই গ'ল। এতিয়া গৈ আছোঁ ৰাইজ, তেনেহ'লে ধুনীয়াকৈ চাই থাকিবা, আল্টিমেট ব্লগ বনাই আছোঁ। হাই এভৰিৱান, আমি গৈ আছোঁ আৰু তললৈ নামি ইমান ওখ পাহাৰ নহয়, কি ক'ম আৰু। ৰিঅ'ই তাৰ বেলুন তাৰ টয়জ চব লৈ লৈছে। এতিয়া ক'ত যাম আমি? এলিফেণ্ট ফললৈ যাম। অ'কে, এতিয়া এলিফেণ্টা নে কি? এলিফেণ্ট ফল, জানো কি ফল, কিবা এটা ফললৈ যাম আৰু হাতী ফললৈ যাম। অ'কে, বাই বাই, চাই থাকিব। আমি পাই গ'লোহি আৰু এতিয়া এণ্ট্ৰি কৰিব লৈছোঁ, বুজিছানে? ৰ'বা, পইচা লোৱাই নাই। পাৰ পাৰ্চন 100 টকাকৈ লৈছে, বহুত কষ্টলি দিয়ে। অ'কে মেম, অ'কে। এয়া দেখিছানে, লিখি থোৱা আছে 400 টকা। সেয়াই আৰু আমি এলিফেণ্ট ফলছ পাই গ'লোহি আৰু দেখিছানে মাত শুনিছে নাই কেনেকুৱা, আৰু ওপৰৰ পৰা নামি গৈ আছোঁ। মজা দেখিছানে আৱাজ। অ'কে গাইজ, এতিয়া সোমাই গৈ আছোঁ আৰু ভিতৰলৈ, আৰু বহুত ধুনীয়া দেই। আহিছোঁ, মই সৰুতে আহিছিলোঁ। এইটো দেখিছানে ওলাই আছে, ঝালাক এটা দেখাই দিছোঁ ৰ'ব, এইফালে চাওক। তাৰপিছত আল্টিমেটকৈ মই এতিয়া দেখাম আপোনালোকক, ধুনীয়াকৈ চাই থাকিব দেই। আৰু এইটো চাওক, দেখা পাইছে? এয়া কি পৰি আছে? ক'ৰ পৰা আহিছে পানী? ওপৰৰ পৰা পানী আহিছে বুলি কৈছে দেখিছেনে? এয়া চাওক, এলিফেণ্ট ফলছ কিয় নাম দিছে জানানে? এই সুৰডাল দেখিছানে, হাতীটোৰ নিচিনা চা, সেইটো কাৰণে হ'ব পাৰে। চাওক এনেকৈ ঘূৰি আছে, চাওক এনেকৈ কৰি পেলাই এইটো হৈছে দেখিছেনে? অঁ, আৰু এইডাল সুৰডাল বঢ়িয়া, সেইটো কাৰণে এলিফেণ্ট ফলছ হ'ব পাৰে, ভাবিছোঁ আৰু মজা। ইমান এতিয়া বেলেগ এটা জেগালৈ নামি আহিছোঁ আমি, আৰু সিহঁতি আগত গ'ল, মই পাছে পাছে আহি আছোঁ। যিয়ে নহওক গৈ আছোঁ ধুনীয়াকৈ, কিন্তু বৰ ধুনীয়া জেগা আৰু এই জেগাখন বেছি ভাল গম মানে পূৰা ছিষ্টেমেটিক হয়। সেয়া আপুনি হাত তলত আছে, মই গৈছোঁ আৰু ফটোশ্বুট অলপ কৰিম, চাই থাকিব দেই ধুনীয়াকৈ। পূৰা পানী বৈ আছে গম পায়নে, আগৰ দিনবোৰ মনত পৰি গ'ল কিন্তু। সেইটো চাওক, সেইটো জুম কৰি দিছোঁ ৰ'ব। এইফালৰ পৰা পানীটো গৈছে আৰু এইফালে ওলাই গৈছে। মজা, এনে আহিছোঁ আৰু গোটেইকেইটা হয়, কি কোৱা গাইছে? এতিয়া আমি তললৈ নামি আহিছোঁ, য'ৰ পৰা ফটো চটোবোৰ বহুত ধুনীয়াকৈ মাৰিব পাৰি। কিন্তু এটা বস্তু কৈছোঁ, ফেমিলি যদি লৈ আহে একদম সাৱধান হ'ব দেই, পূৰা পিছল জেগাবোৰ। দেখিছেনে কেনেকৈ ছেফটিকৈ লৈ গৈছে, বুল লাহে অকণীয়ে ৰিয়ক। চ' অলৱেজ বি কেয়াৰফুল, সাৱধানতাৰ মৰণ নাই। মই নামি গৈ আছোঁ, আৰু এইবিলাক কেব এটাও আছে এইবিলাক। অ'কে, চাই থাকিব। ৱাও, কি ধুনীয়া চাওক না, আকৌ জুম কৰিছোঁ। এই যে পানী কেনেকৈ আহিছে, লাহে লাহে যাবা, এই লাহে লাহে পৰিবা। নামি 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 আহিয়ে আছোঁ কিন্তু দেই, পোৱাহি নাই, ইমান লাহে লাহে আহিবলগীয়া হৈছে। আৰু এইফালে চাওক না, কি ধুনীয়া বে, চালিয়া এনেকুৱা এটা যদি যোৰহাটত তাহলে কি ক'ম আৰু, পুৰা বৰষুণ দিছে।
ব'লা 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 আৰু ইয়াত বস্তুটো কি জানে ঘপককৈ বৰষুণ দিয়ে ঘপককৈ ৰ'দ দিয়ে একো ধৰিবই নাই আৰু এইটো চাওক মেইন নাজাৰাটো মই আপোনালোকক এতিয়া দেখামহে মেইন নাজাৰাটো একদম চেল্ফি পইণ্টৰ পৰা মই দেখাই আছোঁ ধুনীয়াকৈ আৰু চাই থাকিব যিটো মই 2021ত মই চাইছিলোঁ 1, 2, 3 কেনেকুৱা লাগিছে কিমান ধুনীয়া চাওক না 2001 বা 2002 আহিছিলোঁ তেতিয়া মই খুব কমি কওঁ গম পায়নে এইখন জেগাতে মই খেলি আছিলোঁ আৰু আজিও এইখন জেগাতে আহিছোঁ চাওক আৰু এইফালে ৰিঅ'হঁত ৰখি আছে বুলদা আছে হাই বঢ়িয়া এতিয়া ফটোশ্বুট কৰি লওঁ ধুনীয়াকৈ চাই থাকিব ফ্ৰেণ্ডছ ভিডিঅ' বনাই আছিলোঁ কিন্তু চাওক কেনেকুৱা বৰষুণ দিলে ধৰিব পাৰিছে নহয় বৰষুণবোৰ এইবোৰ চাওক এতিয়া এটা জেগালৈ গৈ আছোঁ আৰু ওচৰৰে এই কৰোঁ ৰিঅ'ক ঢাকি থৈছে আকৌ দিয়া হয় একদম মজা লাগিছে হাই ৰিঅ'ন ওপৰৰ পৰা আহিলোঁ হাই যিটো অৱস্থা হ'ল খোজকাঢ়ি তাকো ৰিঅ'ক দাঙি আপুনি কমে আৰু উশাহ চোশাহ ল'ব পৰা নাই গম পায়নে একদম মাক একদম উশাহ ল'ব পৰা নাই বেয়া হ'ব লাগিব কি ক'ম আৰু মাকে দিছে দিয়ক কিবা পাব লাগে বাৰু সি চাই থাকিব আমাৰ কেএমহি ক'ত গ'ল কেএমহি আমাৰ লগতে ঘূৰি গৈছিলে কিন্তু নাই মানুহ